একেলগে আমি দিব পাৰোঁ এটা পোষ্টৰ বিপৰীতে দুজন পাছ কৰিব গতিকে তাৰ পিছত তেওঁলোকৰ এটা মৌখিক পৰীক্ষাও আছে স্কিলো আছে গতিকে চেষ্টা কৰিম যাতে ফেব্ৰুৱাৰী মাহত আমি দুইটা পৰীক্ষাৰ ৰিজাল্ট একেলগে আমি দিব পাৰোঁ আজি এডিআৰইউ পৰীক্ষা চলি আছে আজি যদি ভাল কৰি পৰীক্ষা শেষ হৈ যায় এই পৰ্বটো সামৰণি পৰিব আৰু আমি চেষ্টা কৰিম যাতে ফেব্ৰুৱাৰী মাহত আমি দুইটা পৰীক্ষাৰ ৰিজাল্ট একেলগে আমি দিব পাৰোঁ আগতে উল্লেখ কৰা হৈছে যে যিসকলে পৰীক্ষা দি আছে তেওঁলোকে অহা 7 দিন 10 দিনৰ ভিতৰত এনসাৰ কিউ চাব পাৰিব আজি কুৱেশ্যন পেপাৰখিনিও ঘৰত লৈ আহিব পাৰিব আৰু পিছত নিজৰ নিজৰ OMR চিটখনত তেওঁলোকে ডাউনলোড কৰাৰ যিটো সুবিধা সেই সুবিধাটো চতুৰ্থ শ্ৰেণীৰ পৰীক্ষাৰ কাৰণেও অব্যাহত থাকিব এইখিনি আছিল যদি কিবা আপোনালোকৰ আছে জানিবলগীয়া মোক ক'ব পাৰে কোনটো এডিআৰই আমি কৈছোঁ 10 মে'ত আমি নিযুক্তি